বন্ধ কৰি আমাৰ সমাজ নিৰ্মূল কৰক অবৈধ চুলাই ঘাটি বন্ধ কৰি আমাৰ সমাজ নিৰ্মূল কৰক অবৈধ চুলাই ঘাটি বন্ধ কৰক বিভাগে আমাৰ চুলাই ঘাটি বন্ধ কৰি সমাজ নিৰ্মূল কৰক কালি মোৰ গৰু নাছিলে মই গৰু গৈ বিচাৰিছিলোঁ গৰুজনী গৈ পিনি মোৰ লগতে আৰু তিনিটামান ল'ৰা আছিলে তেহঁতৰ নাছিলে গৈ পিনি পাওঁগৈ চুলাই ভাটিত গৰু খাই বৈ মানে পৰি আছে তেনেকুৱাতে মানে সিফালৰ পৰা মানুহ তেওঁলোকৰ চুলাই ভাটিৰ মালিক আহিছে আহি মোক ধৰিছে ধৰি পিনি সুধিছে খেতিপণ বিচাৰিছে মই এইটো খেতিপণ দিব নোৱাৰোঁ এতিয়া সেইগতিকে মানে তেওঁলোকে ধৰি পিনি মোক মানে ঘৰত লৈ যায় আৰু ঘৰত নি পিনি মানে এটাই মানে মাৰ চুনু বোলাটোৱে মানে মূৰত মাৰি দি এই 14-15টা মোৰ চিলাই হ'বলগীয়া হৈছে কিহে মাৰিলে মাৰি এডালে মাৰিছে ডাঙৰ টুকুনডালে মাৰিছে ক'ত মাৰিলে আপোনাৰ এই মূৰত এই মূৰত ফালি দিছে আৰু বাউসীত মাৰিছে ঘুচিয়াইছে এই টিকাত মাৰিছে তেনে মোৰ 17টামান চিলাই পৰিছে মুখত পৰিছে এয়া আৰু মূৰত পৰিছে 14টা 15টা ইয়াত 4টা পৰিছে দাঁত লৈ গৈছে দাঁত একদম হেৰি হৈ গৈছে এজা দিয়া হৈছে গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি জয়ৰাম ফুকন তেখেতে গৰু বিচাৰি যাওঁতে তেওঁলোকে য'ত ভাটিটো আছে এই ভাটিটো তাতে পালেগৈ পোৱাৰ কাৰণে তেওঁ গৰুৱে অলপ অনিষ্ট কৰাৰ কাৰণে তেওঁ ক্ষতিপূৰণ বিচাৰে তেওঁ ক্ষতিপূৰণ দিব নোৱাৰাৰ কাৰণে তেখেতক ধৰি লৈ যায় এইটো কি ল'ৰাটোৰ নামটো চুনু বোলা এই অপৰাধীটোৱে মানে তেওঁক ধৰি লৈ যায় ধৰি নি পেলাই তেওঁলোকক বান্ধি তেখেতক মাৰপিট কৰে মূৰ ফালে আৰু কেওবা 6-7টা চিলাই তেওঁ মূৰত পৰিছে গতিকে এই চুনুক কৰায়ত্ব কৰি এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আমাৰ আবকাৰী বিভাগকে হওক বা আমাৰ পুলিচ আৰক্ষী প্ৰশাসনকে হওক আমি আহ্বান জনাইছোঁ এটা দৃষ্টান্তমূলক শাস্তি যাতে তেওঁ পায় এইটো আমাৰ গাঁৱৰ ৰাইজে আশা কৰিছে দৃষ্টান্তমূলক এটা শাস্তি যাতে পায় আমাৰ গাঁৱৰ ৰাইজে আশা কৰিছে আৰু আমি আশা কৰিছোঁ চুলাই ভাটি আমাৰ ইয়াত আমি বিশ্বস্ত সূত্ৰে গম পোৱা মতে 6-7টা চুলাই ভাটি আছে আৰু ইয়াতে যথেষ্ট কেইখন দোকানো আছে গতিকে এইবিলাক যাতে আমাৰ প্ৰশাসনে নিৰ্মূল কৰে তাৰ আহ্বান জনাবৰ কাৰণে আজি এই ৰাইজ সমাবেত হৈছে আমি গৌৰীসাগৰ আৰক্ষী চকী আৰু আমাৰ আমগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দুইজনকে আমি আহ্বান জনাইছোঁ এই ক্ষেত্ৰত যাতে আপোনালোকে এটা ভাল পদক্ষেপ লয় আৰু আমাৰ যি গাঁওৰক্ষী বাহিনী আছে এই গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলকো সভাপতি সম্পাদকক প্ৰমুখ কৰি যিসকল কৰ্মকৰ্তা আছে এই কৰ্মকৰ্তাসকলকো ইয়াত বিশেষভাৱে পদক্ষেপ লৈ এনেকুৱা অপসংস্কৃতি বিনাশ কৰিবৰ কাৰণে প্ৰয়াস কৰিবৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ ধন্যবাদ